जीने के है सारे दिन। নমস্কাৰ বন্ধুসকল, এটি নতুন ভিডিঅ'ৰ সৈতে মই মনীষা সিদ্দিকাই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল MS ফানলৈ। এতিয়া আমি বনাব ওলাইছোঁ ফুড চেলেঞ্জ ভিডিঅ'। ফুড চেলেঞ্জ ভিডিঅ'ত আমি আজি খাম স্পাইচি মেগী। তো এতিয়া আমি মেগী বনাই আছোঁ, অলৰেডি পানী বইল হ'ব দিছোঁ। ইয়াত চাই থাকক আপোনালোকে কি কি দিওঁ। ব'ল কি অকল খাবি না অলপ হেল্প কৰবি, বনাম একেলগে। ময়ে বনাম জানো, সি নবনাবয়ে। কালাৰ চাওক পুৰা জলকীয়াৰে ৰঙা হৈ আছে, আৰু জলকীয়া দিম ইয়াৰ ওপৰত, জলকীয়া গুড়ি। ধুনীয়াকে বাই এতিয়া মেগী বনাই আছে। এক থালি বৰাবৰ পানী দিছি। হয় দে, খাৱাৰ টাইমত কবি অকা। আৰু জলকীয়া দিছোঁ, শুনা জলকীয়া দি আছে। নহ'লেতো মেগী বুলি ক'লিয়ে তই গোটেই প্লেটখন একবাৰতে শুনি ল'ব খুজি কেনে জলকীয়া খুলিছে। ঘৰত খুন্দা জলকীয়া গুড়ি খাইদা উঠি যদি লাকি তই গুণত থাকা না নাই, মই বুনত টেকেলা কৰা স্বভাৱ নাই। পলিথিনত ভাঙি কেনে দৌলাতে এতিয়া আমাৰ মেগী বনোৱা হ'লে, কিন্তু সঁচা কথা কওঁ 2 মিনিট কিন্তু লগা নাই দেই। 2 মিনিটত মেগী হোৱা নাই, অলপ বেছি টাইমে লাগছে। কিয় আজি এডভাৰটাইজত কয় 2 মিনিট মে মেগী বনাও। হা য়েছ, খাই চাবি কেনেকুৱা হয়। এয়া আমাৰ মেগী বনোৱা হ'ল আৰু আমি প্লেটত সমানে ভগাই লৈছোঁ। ইয়াত 3 পেকেট মেগী আছে আৰু ইয়াত ঠাণ্ডা আছে, কেৰাহীও খালী। এতিয়া ভাইটি আৰু মই চেলেঞ্জটো আৰম্ভ কৰিম। নাজানো আৰু খাব পাৰোঁ নে নোৱাৰোঁ, কাৰণ জলকীয়াটো বহুত বেছি দিয়া আছে। ভাইটি কিন্তু মুখ মিলি আছে। ৰেডি, টাইম দি লওঁ 4 মিনিটত। বেছি হ'ব নেকি? ভিডিঅ'টো ষ্টাৰ্ট কৰিম। ভিডিঅ'টোৰ নিয়ম কৈ দিওঁ, আগে খাব। 4 মিনিটত এই মেগীখিনি খাই শেষ কৰিব লাগিব, আৰু লগতে এই ঠাণ্ডাৰ বটলটো খাই শেষ কৰিব লাগিব। কিন্তু এটা কথা, ঠাণ্ডাৰ বটলটো এনেকে খুলি কেনে তই থব পাৰিবি, কিন্তু এনেকে খাব নোৱাৰা, মুখেদি খাব লাগিব। বুজি পাইছে নহয় আপোনালোকে? তো এতিয়া আমি ষ্টাৰ্ট কৰিম। 1 2 3 টাইম ইয়াত দিছোঁ। দেখাই নাপায়, মই জিকিমে। লাহে লাহে খালে নাম আছে। ঠাণ্ডা হৈ নৰখা খাব আৰু দাদা ৰচি কিন্তু চাকে খাইছোঁ, কিন্তু মই হাত লগা নাই। মই হাতেদি খাম। অডিয়েন্স আছে আমাৰ লগত, অডিয়েন্সক দেখা দিয়ক বাৰ। মই দিমা তুই না মুখখানতে কম লগাই মন গুনগা দেলো উঠে বস এরা তো গাড়ি বন্ধ গাড়ি বন্ধ ঠিক আছে যা আগে দেখা 1 মিনিট আছে আৰু 1 মিনিট আছে। সাম খুব চলে আয়া দিবা হেক দে হ্যাঁ
অডিয়েন্স আছে দোস্ত সো টাইম শেষ হ'ল কিন্তু মই কথা খাব নহ'লে বহুত জ্বালা আছিল মই কেইমানটা আগতে খাব মটৰ অলপ বেছি আছে টাইমে নাই কাৰণে হাতে দি খাইছোঁ কম আছে আৰু দুটা মটৰ অলপ বেছি আছে আৰু বন্ধ কৰ পানিছমেণ্ট বন্ধু আকৌ এইফালে এলাৰ্ম বাজি আছে বা ৰাতি একদম টোপনি মাৰত নহয় কি অৱস্থা হয় নাজানো আৰু ডাইৰেক্ট আইটেম মন থাকিব বতাই দিছে এতিয়া আমাৰ চেলেঞ্জটো শেষ হ'ল আপোনালোকেতো দেখিলে ই একদম ৰাক্ষসৰ দৰে খোৱা দি কেনে জিকছি মই হাৰছোঁ আৰু মাজতে আমাৰ সৈন্যজনী 3 নম্বৰ পাৰ্টিচিপেণ্ট আমাৰ কুৰু ৰায়া আহি কেনে ভিডিঅ'টো অলপ গম পাইছে নহয় চাই কেনে কি কৰিছে তো এতিয়া পানিছমেণ্টৰ পালা মোক দিব পানিছমেণ্ট কিবা দে আপোনালোকে পানিছমেণ্টটো চাই হওক বঢ়িয়া মজা হৈ আছে ৰাস্তাৰ মাজত আজি নাচবা লাগিব সিদিনা প্ৰপ'জ কৰিছিল আজি নাচবা লাগিব बहुत तेज हो रहा है बहुत तेज हो रहा साल এতিয়া আমি আহি ৰাস্তা পালো আৰু এতিয়া হ'ল বাইতেৰ পানিছমেণ্টৰ বাৰী আৰ ইউ ৰেডি ইয়েস ওকে কি গানত নাচিম না গানটো গাই দি তুমি দে গাইছো দে মৰমত কৈছে তুমি বুলি দে ইতান তুই কি গান চলি আছে মা মা খালা 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 তো ডেন্স কৰ মা চব্জি অলপ আনি কিবা আছিল নামটো ভাল চাই নাজানো কিন্তু বাদ দে দে গা গা মা মোৰ এইটো গান গাই শিও লাগে 1 2 3 জিনে কে হে সারদিন ও কাল হতে পাস ও হ'ব দে আৰু কোন সরি দিছো মই এবাৰ ভাল ডেন্স হ'ব ফকতীয়া ডেন্স চাগে দে কৰ দে হা ফুল চি বোলে ক'বাত কমেন্ট কৰি কৈ আছিলে যে ফুড চেলেঞ্জ লাগে চ' আজি ফুড চেলেঞ্জ কৰিলোঁ কেনেকুৱা হৈছে মই নাজানো কাৰণ আজি ফাৰ্ষ্ট ফুড চেলেঞ্জ কৰিছোঁ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে চাই লাইক কৰিব কমেণ্ট কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব বহুতে মানে ভিডিঅ'টো চাই কিন্তু ছাবস্ক্ৰাইব নকৰে তো আপোনালোকে মানে ছাবস্ক্ৰাইব কৰিলে আমি ভিডিঅ' বনাত সাহস পাওঁ তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব ৰাস্তা দি কি মানুহ চাই যাই আছে মোৰ লাগে আৰু কি ভিডিঅ' লাগে সেইটো কমেণ্ট কৰি জনাব নেকি আজি আজি কি ক'ম আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব এই মানে ছাবস্ক্ৰাইব শব্দটো ক'ব নাজানে তো ছাবস্ক্ৰাইব বুলি কয় সেই মোৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে মানে যি আহে মনত সেইটোৱে কমেণ্ট কৰি দিব কাৰণ কমেণ্ট কৰিলে মানে এটা অলপ ছাপোৰ্ট পোৱা যায়তো सिर्फ इतना ही अगर तुम्हें वीडियो पसंद आई तो यार लाइक करो अगर तुम लोग नए हो तो यार सब्सक्राइब करो वो जो लाल वाला बटन है उसके साथ हैंकी पैंकी करो या शैंकी पैंकी मुझे नहीं पता बस क्लिक हो जाना चाहिए কি কৈছে Hello.